আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা ঘণ্টি বটনটো বজাই দিয়ক যাতে আপোনালোকে আমি দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ চাব পাৰে। চলিকেইটাক কি বঢ়িয়াকৈ বিয়া কৰাই দিলোঁ, আজি মোক কায়ো এটা নাচা হৈছে। চলি মোৰ হোটেলে গেলে মোক কায়ো নাচায়। পানীও খাব লাগিছিল। মাই চোন অলপমান। কি হল? মাই পানী এগিলাচ আনি দিয়ে মোক, পানী পিয়া লাগছি। নৰু জানবা নিজে আনি খাই যাক। ডাঙৰ বৰী ক'লো পানী গিলাচ দিবা, পানী গিলাচ নিদিলে বাবা মোক আজি। সেইগিলা মোক কিয় কওঁ, মোৰ টাইম নাই, মই যাব লাগে। ক'ত যাবা বাবা তই? মোৰ কাম আছে। মোক কায়ো নোপোৱা দুটাকে মই যাওঁ, মোৰ টাইম নাই। দুটাকে বহি পাইছোঁ। মই যাওঁ। তই মোৰ ডাঙৰ আপত কিয় সেনে কৰা মোক? ৰ না মোক যি কৈছে সদ্য কাটিটো কিয় কৰা মোক সদ্য তই এখন ডাঙৰ মাতচোন মাত। সদ্যকা কক গেলি এবাকে সদ্যকানি বৰ্তমান গোটা ওলাই মোক ইমান জোৰে জোৰে কিয় মাতছা? বাবা আজি পানী এগিলাচ কিয় দিয়া নাই? পানী এইবোৰক মই পানী দিম। তই আৰু বাবাক কিয় পানী নিদিলি? হা মই অফিচত যাব লাগে হয়, তাক পানী এগিলাচ কিয় নিদিয়া নেকি? তহঁত দুটা আৰু পানী এগিলাচ কিয় নিদিলে? মই বাৰু মোৰ তেতিয়া নিদিলা দেচোন দে, তহঁত যদি দিবা পাৰা কি কৰি থাকা সৰু দিম গা দিম। তোৰ বৰ্ধনিক দিবা দিছি, বৰ্ধনে দিবা লাগব। মই গা দিম। হা তই বৈৰাৰে নহয়, তই দিবা নৰা। মই নোপোহো, তহঁত যেতিয়া যি কৰা কৰি থাক। মই হ'ব হে মানুহলৈ লাগি কানো আমাৰ এবাৰ মানে কি ধৰিব পাবা যে আমি নোপোহো যা। দুটা চলি কায়ো নোপোৱা উপায় হৈছে মোৰ তাত। বেড়া গেলাও বেয়া আছি। এই বুঢ়াৰ তাতে কিয় কানি আছে? চাবে যাওঁ ৰ। ঐ বুঢ়া কিয় কানি আছে? কি কম বাপা, দুটাকে চলি কায়ো নোপোৱা হৈছে, দুটাকে বহিও পাইছোঁ। হয় নেকি? ৰ নৰিৰা, তোক এটা বুদ্ধি দিওঁ ৰ। তই এটা কাম কৰবি। কি কৰিম? তোক সেনেহে ক'ব লাগিব দে বাপা। দে মই এতিয়া যাওঁ দে, কাম আছে। দে যাম তই খানা দেখা পাই আহিলো। দে যা। তোক আমি ভাল লাগিব, এতিয়া ভাল লাগিব। ডাঙৰ পা সৰু পা পাত মই ৰাতি এটা সপান দেখিছোঁ, মোৰ চাঙৰ তলত এটা সোণাতে কালি আছে, যেন যায় পুহে মই সিয়াকে দিম। আমি পুহিম। লুংগি এখন বাবা নহয় লুংগি বাবাক দেখা নাই অসুখ হৈছে, যা ফটাফট ঔষধ চকুত লৈ আহিবি, নগাই নহিবাচোন মৰি থাকিব। যা ঔষধ লৈ আহিল যা। যাওঁ সদ্যকা যা ঔষধ লে ঔষধ কিনকে খুৱাব দিছি ঔষধটো? জাকাৰে জাকাৰে খুৱাব দিছি।
টেকলটো চাই ৰ ঐ আক বাবা থা টেকলটো চাই হোৱা পইচা টেকলটো তই বাবাক কেইদিন বুইছ হা তই বৰ্ডে খালি তই কেইদিন বুইছ তই এগিলাচ বাবাক পানী দিবা নলি তই হা মই নুপুলি তই কিয় বহা নাই কি বোলে বাবা পঢ়ি আছে মই বোলে পঢ়াই নাই কি কৈ আছে বাবাই তাৰমানে নমৰাৰ আগতে কৈ গৈছি এটা সোণৰ টেকেলি থকা বুলি আমাৰ ঘৰত এইবাৰ সোণৰ টেকেলিটো মই বৰ্তাকা মানুহ মই পাব লাগে কি খুজি আছে ঐ ৰচোন তই কাজিয়া নকৰবি মই দুটাকে সমানে ভাগি দিম টেকেলিটো ক'ত আছে এতিয়া লৈ আহ ঐ শুন তই টেকেলিটো ক'ত আছে মই লৈ আহি ক'ত আছে মোক দেখাই দিলোঁ তই কাজিয়া কৰিব নালাগে এই বাবাৰ ৰুমত তাতে বিচনাখনৰ তলত আছে যা অনাটো জোৰতে জো যাই গেল মই যাম নেকি যো পাইছোঁ ৰ টেকেলিটো আছে শুনা বহুত পাইছোঁ টেকেলিটো ৰ পাইছোঁ দে ধুনীয়া মই এতিয়া মই বস্তুটো ঢালি দিম কাই কিমান ল'ব পৰা ল'বি ৰচোন মই বস্তুটো এতিয়া বস্তুটো খুলি মই ঢালি দিম অলপ মই ঢালি দি আছোঁ তাই যিমান ল'ব পৰা ল'বি আৰু বহুত শুনা আছে দেই কিন্তু ৰ দে ৰ বুঢ়া গবৰ মেলা লুচি বুঢ়া হাঁচি একেবাৰে কলা কলা দহৰাৰ সদিকে হাঁচি একেবাৰে চি ধনী হ'ম বুলি সপোন দেখা পাইছিলোঁ চব কেঞ্চেল গেল এই বুঢ়া জিলা হাগি থৈছি গেল চে বুঢ়া চালাকটো মই